চমু উত্তৰ দিয়া। কেনে গীত আৰু কেনে ছবি কোনেও ভাল নুবুলে। যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে, তেনেবোৰ গীত আৰু তেনেবোৰ ছবি কোনেও ভাল নুবুলে। সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে। সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীতৰ ৰূপ লৈ আমাৰ প্ৰাণ টানি ধৰে। কবিৰ মতে কোনবোৰ বস্তু অজৰমৰ? উত্তৰ: নিজমৰ গতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰমৰ বুলি কৈছে। কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়? উত্তৰ: যিবোৰ গীত আৰু ছবি সকলোৱে বুজি পায় আৰু যিবোৰ গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ নাহৰ তোলে, তেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। সিহে পায় নিজে আলাসত ঠাই। ইয়াত আলাসত শব্দটোৰ অৰ্থ কি? উত্তৰ: সিহে পায় নিজে নিজে আলাসত ঠাই। ইয়াত আলাসত শব্দটোৱে হৃদয়ক বুজাইছে। ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা? কবিতাটোৰ সহায়ত বুজাই লিখা। উত্তৰ: গীত বা সংগীত আৰু ছবি বা চিত্ৰ এই দুয়োবিধেই সৃষ্টিকলাৰ অন্তৰ্গত। এই কলাৰ জৰিয়তে মানৱমতে আনন্দ লাভ কৰে। এই কলাৰ গৰাকী হ'বলৈ মানুহক একান্তই সাধনাৰ প্ৰয়োজন। কেৱল শব্দৰ বিন্যাসেই গীত হ'ব নোৱাৰে বা কেৱল ৰঙৰ সমাহাৰ হ'লেই তাক উৎকৃষ্ট ছবিৰ মৰ্যাদা দিব নোৱাৰি। যিবোৰ সুৰীয়া শব্দই সৰ্বসাধাৰণ হৃদয়ত আনন্দৰ জোৱাৰ তুলিবলৈ সক্ষম হয়, তাকেই গীত বুলি কোৱা হয়। আনহাতে যিবোৰ চিত্ৰই মানুহৰ মনত প্ৰশান্তিৰ প্ৰভাৱ জগায়, যিবোৰ চিত্ৰ সৰ্বসাধাৰণে বুজি পায়, তাকে মূৰ্ছক চিত্ৰ বুলি কোৱা হয়। অৰ্থাৎ ভাল গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ সৃষ্টি কৰে। সদায় চকুৰে দেখা পাৰ্থিৱ ছবিত কিয় ভাল হৈ পৰে বুলি ভাবা? নিজৰ মতামত আগবঢ়োৱা। উত্তৰ: আমাৰ চাৰিওফালে বিভিন্ন গছ-লতিকাৰে ভৰি আছে। সাধাৰণতে আমি আমাৰ চৌপাশৰ পৰিৱেশ ভালদৰে নিৰীক্ষণ নকৰোঁ। কিন্তু আমি সদায়ে দেখি থকা এই চৌপাশৰ পৰিৱেশটোকেই যদি কোনো চিত্ৰকৰে ৰং তুলিকাৰে আমাৰ আগত দাঙি ধৰে, আমি তেতিয়া তাত আনন্দ, সুন্দৰ সৌন্দৰ্য দেখিবলৈ পাওঁ। ইয়াৰ দ্বাৰা কবিয়ে আমাক ক'বলৈ বিচাৰিছে যে যিকোনো সাধাৰণ বস্তুকে কলাত্মক ৰূপেৰে অসাধাৰণ ৰূপে দাঙি ধৰিব পাৰি। অৰ্থাৎ কলাৰ জৰিয়তে সকলোতে অসাধাৰণ আৰোপ কৰিব পাৰি। কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নুবুলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে, নিজৰ ভাষাৰে বৰ্ণনা কৰা। উত্তৰ: কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে তেখেতৰ গীত আৰু ছবি নামৰ কবিতাটিত প্ৰকৃত গীত আৰু ছবিৰ সৰ্বজনীন আবেদন আৰু মহত্বৰ কথা ক'বলৈ গৈ কৈছে যে সৰ্বসাধাৰণে বুজি নাপায় আৰু যিবোৰ ছবি সৰ্বসাধাৰণে ধৰিব নোৱাৰে, তেনেকুৱা গীত আৰু ছবিৰ পৰা তেওঁলোকে ৰস আহৰণ কৰিব নোৱাৰে। ফলত তেওঁলোক হৃদয়ে কোনো আনন্দ অনুভৱ কৰিব নোৱাৰে। সেয়েহে তেনেবোৰ দুৰ্বোধ্য গীত আৰু ছবিক কোনোৱে ভাল নুবুলে বুলি কবিয়ে কৈছে। আনহাতে যিবোৰ গীত আৰু ছবিয়ে সৰ্বসাধাৰণ মিননৰ অন্তৰত আনন্দৰ জোৱাৰ তোলে, যিবোৰ গীতৰ শব্দ সুৰ লয়ে মানুহৰ অন্তৰত সুৰৰ ঝংকাৰ তোলে, যিবোৰ ছবিৰ কলাত্মক উপস্থাপনে মানুহৰ মনত সৌন্দৰ্যবোধৰ ধাৰণা দিয়ে, তেনেবোৰ গীত আৰু ছবিক সকলোৱে আদৰি লৈ হৃদয়ৰ মণিকোঠাত স্থান দিয়ে, যিবোৰ হৃদয়ে চিৰস্থায়ী হৈ ৰয়। গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখা। উত্তৰ: গীত আৰু ছবি কবিতাটোৰ কবি দুৰ্গেশ্বৰ শৰ্মা। কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে। কবিয়ে কবিতাটিৰ আৰম্ভণিতে কৈছে যে যিবোৰ গীত আৰু ছবিয়ে মানুহৰ ফলত আকাশৰ জোৱাৰ তুলিব নোৱাৰে, যিবোৰ গীত আৰু ছবি সাধাৰণ মানুহে সহজতে বুজিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবি কোনেও ভাল নাপায়। আনহাতে যিবোৰ গীত আৰু ছবিয়ে মানুহক ৰসবোধৰ খোৰাক দিয়ে, হৃদয়ত আনন্দৰ নাহৰ তোলে, তেনেবোৰ
গীত আৰু ছবিয়ে সকলোৰে মনত ঠাই অধিকাৰ কৰিব পাৰে, অৰ্থাৎ সৰু বিষয়বস্তু এটাৰো কলাত্মক উপস্থাপনে মানুহক আকৰ্ষণ কৰিব পাৰে। আমি সদায় দেখি থকা গছ পাতখিলাও যেতিয়া চিত্ৰকৰে ৰং তুলিকাৰে দাঙি ধৰে তেতিয়া সি অন্যান্য হৈ ধৰা দিয়ে। ঠিক তেনেদৰে আমি শুনি থকা কথাবোৰেই যেতিয়া গীতিকাৰে সুৰেৰে সজায় সি আমাৰ কাণত অমৃত হৈ বৰষে। সৰু সৰু বিষয়বস্তুবোৰকো সূক্ষ্ম ভাৱ অনুভূতিৰে কলাত্মক ৰূপত প্ৰকাশ কৰিলে তাৰ কেতিয়াও মৃত্যু নহয়। এইবোৰ কৌশলী বিদ্যা অজৰ অমৰ। সকলোতে এই বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব পাৰে। বিভিন্ন ঠাইভেদে ই বিভিন্ন ৰূপ পৰিগ্ৰহণ কৰে। সদায় চকুৰে দেখা গছপাতিও ছবিটিত ভাল হৈ পৰে। সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। উত্তৰ: উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠৰ দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সূক্ষ্মতকৈও সূক্ষ্ম সাধাৰণ বিষয়ো কলাত্মক ৰূপত দাঙি ধৰিলে সি অসাধাৰণ ৰূপত জিলিকি উঠাৰ প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে। আমি সদায় দেখি থকা গছৰ পাতখিলা যেতিয়া চিত্ৰকৰে ৰং তুলিকাৰে বোলাই অংকন কৰে তেতিয়া সি আমাৰ চকুত অসাধাৰণ হৈ দেখা দিয়ে। আমি সদায় শুনি থকা কথাবোৰ যেতিয়া সুৰ লয়েৰে সজাই তোলা হয় তেতিয়া সি আমাৰ মনত আনন্দৰ লহৰ তোলে, অৰ্থাৎ সৰ্বসাধাৰণে বুজি পোৱাকৈ কলাত্মক ৰূপত উপস্থাপনে গীত আৰু ছবিক মহত্ব প্ৰদান কৰে। মিহি ভাৱ, মিহি গতি, কৌশলী বিদ্যা নাই মৃত্যু অজৰ অমৰ। য'তে পৰে ত'তে গজে বিভিন্ন আকাৰ ঠাই বুলি দীঘল ডাঙৰ। উত্তৰ: উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচনা কৰা গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কলাত্মক কৌশলী বিদ্যা যে অজৰ অমৰ সেই প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে। সাধাৰণ বিষয়বস্তু কলাত্মক উপস্থাপনৰ জৰিয়তে মানুহৰ হৃদয়ত স্থান লাভ কৰি সক্ষম হয়। এই কলাত্মক কৌশলক কবিয়ে অজৰ অমৰ বুলি কৈছে। ইয়াৰ কেতিয়াও মৃত্যু নাই, ই চিৰস্থায়ী। ঠাইভেদে ইয়াৰ প্ৰকাৰ ভিন্ন হ'ব পাৰে। ভাষা বিষয়ক সমাৰ্থক শব্দ লিখা। জগত পৃথিৱী ওলা আনন্দ, চকু নয়ন সৰু ক্ষুদ্ৰ ভাল উত্তম কাণ কৰ্ণ। বাক্য ৰচনা কৰা। কৌশলী বিদ্যা। কৌশলী বিদ্যাৰ সহায়ত সূক্ষ্ম বিষয়তো ৰহণ সানি ধুনীয়া কৰিব পাৰি। অজৰ অমৰ। শংকৰদেৱৰ ৰচনাৰাজি সদায় অজৰ অমৰ হৈ থাকিব। আলাসত ঠাই। সুমধুৰ গীতক সকলোৱে আলাসত ঠাই দিয়ে। ডাঙৰ দীঘল। পিতৃ-মাতৃয়ে আমাক বৰ কষ্টেৰে ডাঙৰ দীঘল কৰিছে। বিপৰীত শব্দ লিখা। মিহি খহটা প্ৰাণ নিষ্প্ৰাণ, মৃত্যু জন্ম মূল অতিৰিক্ত ক্ষুদ্ৰ বৃহৎ। ধন্যবাদ। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগি থাকে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।